হেল্ল' বন্ধুসকল যিকোনো চৰকাৰী চাকৰিৰ সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰাচীন কালত অসমক কোনটো নামেৰে জনা যায়? উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 2, কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? এই অপশ্যনবোৰৰ ভিতৰত অপশ্যন এটো শুদ্ধ, তাৰমানে নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 3, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য সভা কোনটো প্ৰথম বৰ্ষত প্ৰতিষ্ঠা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5, অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় শিৱসাগৰত। অপশ্যন বিটো শুদ্ধ। কুৱেশ্যন নম্বৰ 6, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। কুৱেশ্যন নম্বৰ 7, বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, মানে বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। কুৱেশ্যন নম্বৰ 8, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলংৰ সংখ্যা কিমান? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান মুঠ 6খন দলং আছে। কুৱেশ্যন নম্বৰ 9, নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন আৰু চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে নৰনাৰায়ণ সেতুৱে যোগীঘোপা আৰু পঞ্চৰত্ন চহৰখনক সংযোগ কৰিছে। কুৱেশ্যন নম্বৰ 10, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এই তলৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 11, শ্ৰীমন্ত শংকৰদেৱৰ কোন বছৰত জন্ম হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 12, অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 13, অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 14, কোনখন প্ৰথম অসমীয়া উপন্যাস? এই অপশ্যনসমূহৰ ভিতৰত ভানুমতী হ'ল শুদ্ধ, তাৰমানে অপশ্যন চিটো শুদ্ধ। কুৱেশ্যন নম্বৰ 15, হেমকোষ নামৰ অভিধান সংকলন কৰা প্ৰথম অসমীয়া কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে হেমচন্দ্ৰ বৰুৱা আছিল হেমকোষ নামৰ অভিধানখন সংকলন কৰা প্ৰথম অসমীয়া। কুৱেশ্যন নম্বৰ 16, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া। কুৱেশ্যন নম্বৰ 17, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে অসমৰ মুঠ জিলাৰ সংখ্যা হয় 35খন। কুৱেশ্যন নম্বৰ 18, কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 19, কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ, তাৰমানে 1253 চনত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 20, শৰাইঘাটৰ যুদ্ধ কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল? তলৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে 1671 চনত শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। কুৱেশ্যন নম্বৰ 21, মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কোন চনত কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে 1921 চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 22, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন কিতাপ কোনখন? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে বনফুল হ'ল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম কিতাপ। কুৱেশ্যন নম্বৰ 23, অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে আনন্দৰাম বৰুৱা হ'ল অসমৰ প্ৰথম বেৰিষ্টাৰ। কুৱেশ্যন নম্বৰ 24, কোনখন জিলা অসম অঞ্চল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে কাৰ্বি আংলং জিলা হ'ল অসমৰ জিলা
অঞ্চল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা। কুৱেশ্যন নম্বৰ 25, কোনখন জিলাত গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে কাৰ্বি আংলং জিলাত গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে 2007 চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 27, কোন চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ, তাৰমানে 1990 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 28, অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে জাগিৰোডত অসমৰ জাগিৰোড চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে। কুৱেশ্যন নম্বৰ 29, কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কুৱেশ্যন নম্বৰ 30, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ, তাৰমানে কৃষ্ণকান্ত হাণ্ডিক আছিল বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। কুৱেশ্যন নম্বৰ 31, অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? এইটোতো সকলোৱে জানা। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ, তাৰমানে 14খন মুঠ সমষ্টিৰ সংখ্যা আছে। কুৱেশ্যন নম্বৰ 32, লক্ষ্মীনাথ বেজবৰুৱাক কোন চনত অসম সাহিত্য সভাই ৰসৰাজ সন্মানেৰে সন্মানিত কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ, তাৰমানে 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ বুলি সন্মানিত কৰিছিল। কুৱেশ্যন নম্বৰ 33, নামঘোষা কোনে ৰচনা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 34, হালধীয়া চৰাইয়ে বাওধান খায় কোন বছৰটোৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? অপশ্যনসমূহ অপশ্যন বিটো শুদ্ধ, তাৰমানে 1988 চনত। কুৱেশ্যন নম্বৰ 35, হালধীয়া চৰাইয়ে বাওধান খায় বোলছবিখন পৰিচালনা কোনে কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ, তাৰমানে জাঞ্চু বৰুৱা। গতিকে আপোনালোক যদি এনেই ভাল অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ' লাগে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।